এটা সিংহ, এটা কুকুৰনেচীয়া বাঘ আৰু এটা শিয়ালে একেলগে চিকাৰ কৰিবলৈ মন মিলিলে। তিনিও দলবদ্ধ হৈ চিকাৰ বিচাৰি ঘূৰি ফুৰোঁতে এঠাইত এটা শহাপহুৰ ঘাঁহ খাই থকা দেখা পালে। কিছুদূৰ খেদি নি সিংহটোৱে শহাপহুটোক বধ কৰিলে। ইতিমধ্যে তাৰ বৰ ভোক লাগিছিল। সেয়ে সি কুকুৰনেচীয়াটোক ক'লে, ভাই বৰ ভোক লাগিছে, আমাৰ খাদ্যখিনি ভাগ কৰি দিয়কচোন। কুকুৰনেচীয়াটোৱে বৰ যতনেৰে পহুটোৰ মঙহখিনি সমানে 3 ভাগ কৰিলে। কাণ্ড দেখি সিংহটোৰ ইমান খং উঠিল যে সি হাতোৰাৰে তাৰ গলধনতে প্ৰচণ্ড জোৰেৰে উঠাই দিলে। সি সেই ঢকাতে হিফলীয়া হ'ল। এতিয়া সিংহটোৱে শিয়ালটোক ক'লে, এইবাৰ তইনো এই ভাগ বাটোৱাৰত কিমান পাকৈত এবাৰ দেখুৱাই দেচোন। চকুৰ আগেদি কুকুৰনেচীয়াটোৰ অৱস্থা দেখি শিয়ালটোৱে এনেই ভয়ত পেপুৱা লাগি আছিল। সি বেছি সাৱধানে সমস্ত পহুটোৱে সিংহটোৰ বাবে আগুৱাই দিলে, নিজলৈ সৎ সামান্য ৰাখি। কামটো সিংহৰ বেছ পচন্দ হ'ল। সি সন্তুষ্ট মনেৰে তাৰ ভাগৰ মঙহ খাই খাই শিয়ালটোক পুনৰ সুধিলে, কিন্তু ইমান সুন্দৰকৈ মাংস ভাগোৱাৰ কামটো তই শিকিলি ক'ত? শিয়ালটোৱে তপতাই উত্তৰ দিলে, আগেয়ে অলপ অলপ জানিছিলোঁৱেই, এই অলপ আগেয়ে অধিক ভালকৈ শিকিছোঁ, আৰু এইবাৰ শিকাইছে স্বয়ং আপুনিয়ে। নীতি কথা, শক্তিশালী শত্ৰুৰ ওচৰত সন্মান হ'বও লাগে। যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব